Hi, welcome to my channel Grihini's Kitchen. আজি Grihini's Kitchenত মাছৰ তেলেৰে ভাত ভাজি বনালো। এইটোক মাছৰ পেটি ভাজি বুলিও কয়। কিছুমানে এইটো খাই খুব ভাল পায় আৰু কিছুমানে একেবাৰে নাখায়। কিন্তু আজি মই যেনেকৈ বনালো আপোনালোকে এবাৰ চাই ল'বচোন, তাৰপিছত এইটো নাখাই নোৱাৰিব, খাবলৈ খুব মন যাব। আৰু এটা কথা, যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মাছৰ তেলেৰে ভাত ভাজিবলৈ বা মাছৰ পেটি ভাজিবলৈ এয়া মই মাছৰ পেটুটো লৈ লৈছোঁ। এয়া হৈছে মাছৰ পেটু। এইটো ভকুৱা মাছৰ পেটু হয়। এইখিনি তিতা লাগে খাই, কিন্তু যেতিয়া আমি ভাতেৰে ভাজোঁ তেতিয়া সেই তিতা ভাৱটো নাথাকে। তিতা লাগে কাৰণে বহুতে খাব নোখোজে, কিন্তু এইটো পেটৰ কাৰণে খুব ভাল। এতিয়া মই এইখিনি ভালকৈ ধুই লৈছোঁ। এই পেটুটোৰ ভিতৰত এডাল দীঘল নাড়ী থাকে, সেইডাল উলিয়াই পেলাব লাগে। সেইডাল উলিয়াই এইখিনি ভালকৈ ধুই লৈছোঁ। আৰু এয়া মই পিঁয়াজ, নহৰু আৰু জলকীয়া কুটি লৈছোঁ। পিঁয়াজ অলপ বেছিকৈ লাগে, মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ লৈছোঁ, নহৰু এটা লৈছোঁ আৰু ভোট জলকীয়া লৈছোঁ। এতিয়া কেৰাহী গৰম হৈছে বাবে ইয়াতে তেল দিছোঁ। মাছৰ পেটি ভাজিবলৈ তেল কিন্তু বেছি নালাগে, কাৰণ মাছৰ পেটুটোৱেই হৈছে তেল। সেইকাৰণে মাছৰ পেটি ভাজিত তেল নালাগে। তেলখিনি গৰম হোৱাৰ লগে লগে ফাৰ্ষ্টত নহৰু দিলোঁ। নহৰুটো অলপ ভাজি লৈ এয়া পিঁয়াজ আৰু জলকীয়া দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি ৰঙচুৱাকৈ ভালকৈ ভাজি ল'ব লাগিব। এইখিনিৰ ওপৰতে এই পেটি ভাজিৰ টেষ্টটো নিৰ্ভৰ কৰিব। সেইকাৰণে আমি পিঁয়াজ, জলকীয়া আৰু নহৰুখিনি ভালকৈ এনেকৈ ভাজি ল'ম। গেছটো হাই ফ্লেমতেই আছে, হাই ফ্লেমতেই এনেকৈ ভাজি আছোঁ। পেটি ভাজিবৰ কাৰণে আমাক বেছি টাইম নালাগে, অলপ সময়তে আমাৰ ভাজা হৈ যাব। এতিয়া মই এয়া নিমখ দিছোঁ। নিমখটো আপোনালোকে সোৱাদমতে দিব আৰু হালধি দিছোঁ। নিমখ আৰু হালধিয়ে ইয়াত দিলে হ'ল, আৰু বেলেগ মছলা আৰু ইয়াতে একো দিব নালাগে। এয়া এনেকৈ ভাজি আছোঁ। এইখিনি প্ৰায় ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াতে মাছৰ পেটিটো দি দিব পৰা হৈ গৈছোঁ। এয়া এইখিনি ৰঙচুৱা হৈ গৈছে। জ্বলা, এই পেটি ভাজিখন অকণমান জ্বলা হ'লে খাই ভাল লাগে। যিসকলে জ্বলা অলপ বেছি খাব পাৰে তেওঁলোকে অকণমান জ্বলা কৰিয়েই বনাব, তেতিয়া খাই পেলাই ভাল লাগে। আৰু পেটি ভাজিটোতো আমি অকল এনেই নাখাওঁ, আৰু এইটো আমি শুকান ভাতেৰে সানি পেলাই খাওঁ। সেইকাৰণে ইয়াতে অকণমান জ্বলা হ'লে ভাল লাগে খাই পেলাই। এয়া এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে মাছৰ পেটিটো দি দিম। এইখিনি মাছৰ পেটি ইয়াতে দি দিলোঁ। মাছৰ পেটিটো দিয়াৰ আগতে এনেকৈ পিঁয়াজ, নহৰু আৰু জলকীয়া ভাজি ল'ব। ইচ্ছা কৰিলে অকণমান আদাও দিব পাৰে, কিন্তু মই দিয়া নাই। এতিয়া মাছৰ পেটিটো এনেকৈ ভাজি আছোঁ। মাছৰ পেটিটো ভজাৰ লগে লগে চাবচোন, এইখিনি মাছৰ পেটিৰ তেলটো ওলাই আহিব। এয়া লাহে লাহে তেলটো ওলাই আহিছেই। এই তেলখিনিয়েই টেষ্টটো কৰে। এয়া যিমানেই ভাজিব সিমানেই পেটিটোৰ পৰা তেলটো ওলাব। এই পেটু ভাজিবোৰ কিন্তু কিছুমানে নাখায়, কিন্তু আমি খুব ভাল পাওঁ খাই পেলাই। এনেকৈ আপোনালোকে বনাবচোন, খুব টেষ্ট হয়। এয়া চাওক কিমান তেল ওলাইছে। মই কিমান অকণমান তেল দিছিলোঁ, কিন্তু পেটুটোৰ পৰা কিমান তেল ওলাইছে। বহুত তেল থাকে। এইটোতো মোৰ ভকুৱা মাছ হয়। আৰি মাছৰ যে আৰু সাংঘাতিক তেল ওলায়। এতিয়া মই এই শুকান ভাতটো ইয়াতে দি দিছোঁ। ভাতখিনি আমাৰ জৰ্জৰীয়া, মানে এটা এটা হৈ থাকিলে ভাল। আৰু পেটি ভাজিত যিটো আমি ভাত দিওঁ সেই ভাতটো জৰ্জৰীয়া হ'ব লাগে, তেতিয়া পেটি ভাজিখিনি ধুনীয়া হয়। এয়া জৰ্জৰীয়া ভাত অলপ দি দিছোঁ। ভাত দি পেলাই ভালকৈ ভাজিব লাগিব। এনেকৈ লৰাই লৰাই সম্পূৰ্ণ মিক্স কৰি ভালকৈ ভাজিব লাগিব। এনেদৰে ভালকৈ ভাজি ল'ব লাগিব। এয়া চাওক ভাজোতে ভাজোতে এনেকুৱা ৰঙচুৱা হৈ গৈছে।
এইখিনি প্ৰায় হৈয়ে গৈছে আৰু ভজা এইখিনি আৰু অকণমান ভাজিলেই হৈ যাব গেছটো আপোনালোকে নিজে গমেই পাব মাজে মাজে হাই ফ্লেমত ৰাখিব মাজে মাজে মিডিয়াম ফ্লেমত দিব লো ফ্লেমত ভাজিব নালাগে হাই ফ্লেম আৰু মিডিয়াম ফ্লেমত ভাজিলেই এইটো হৈ গ'ল এয়া চাওক সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল এতিয়া মই এইখিনি এটা বাটিত চাৰ্ভ কৰি দিম এয়া মই এটা বাটিত এনেকৈ চাৰ্ভ কৰি দিছোঁ এনেকৈ আপোনালোকেও নিজৰ ঘৰত বনাবচোন খুব ভাল লাগে খাই পেলাই আৰু ই পেটৰ কাৰণেও খুব ভাল ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব